ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালে আছোঁ। মই বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটি গাৰ্লছ হোষ্টেলত আছোঁ। ইয়াত আমি 6 দিনীয়া বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ লৈ আছোঁ। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে আমি এটা দিনত কি কি খাওঁ আৰু আমাৰ ট্ৰেইনিং পিৰিয়ডত কি কি খোৱাৰ যোগান ধৰে, এই সকলোবোৰৰ ওপৰত আজি ভিডিঅ'টো বনাম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে বৰদৈচিলা গাৰ্লছ হোষ্টেলৰ ডাইনিং হল। আমাৰ মহিলাসকলক ইয়াতেই সকলো খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। এতিয়া আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ইয়াত গৈছোঁ। ব্ৰেকফাষ্টত আজি আছিলে ভাত, দালি, ঘুগুনি, পুৰি আৰু এটা ডিম বইল। যাৰ যি ইচ্ছা তেনেকেই খাব পাৰে আৰু ধুনীয়াকৈ খুব হাইজেনিককৈ ইয়াত সকলোৱে আমাক খাদ্যবস্তুবিলাক দি আছিলে। আৰু এই হলটো খুব বেছি ডাঙৰ, গতিকে সকলোৰে বহিবৰ বাবে আসন আছে। আৰু এয়া চাওক মোৰ প্লেটাৰ, মই পুৰি, ঘুগুনি আৰু এটা কণী বইল খালোঁ। আৰু এনেকেই আমাৰ ব্ৰেকফাষ্টটো আজি হৈ গ'ল আৰু খুব ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ আসনত বহি পেলাই খাদ্যসমূহ খায়। আৰু ৰাতিপুৱা আচলতে মৰ্ণিং টিও দিয়ে, কিন্তু মই খোৱা নহ'ল আৰু যিসকলে ইচ্ছা কৰে খাব পাৰে। তাৰপিছত আমাৰ ক্লাছসমূহ আৰম্ভ হ'ল। এয়া প্ৰথম ক্লাছৰ পিছত আমাক টি ব্ৰেক দিয়া হয় আৰু সকলোৱে আমাৰ গ্ৰুপত 120জন সদস্যই ধুনীয়াকৈ লাইন পাতি চাহসমূহ খায়। এয়া চাহ আৰু বিস্কুট আমাক দিয়া হৈছিলে। চাওকচোন কি ধুনীয়াকৈ ছাৰ বাইদেউসকলে ধুনীয়াকৈ লাইন পাতি এজনৰ পাছত এজনকৈ ধুনীয়াকৈ চাহ লৈ খায়। তাৰপিছত ছেকেণ্ড ক্লাছৰ পাছত আমাক দিয়া হৈছিল আমাৰ লাঞ্চ ব্ৰেক। আৰু আজি লাঞ্চত আছিলে মিঠাই, পোলাও, মিক্স ভেজ আৰু পটলৰ গ্ৰেভি এটা। সেইটো আমাক দুপৰীয়াৰ আহাৰত খাব দিয়া হৈছিল। আৰু দুপৰীয়াৰ আহাৰৰ সময়তো সকলোৱে ধুনীয়াকৈ লাইন পাতি এজনৰ পিছত সিজনকৈ খাদ্যসমূহ গ্ৰহণ কৰিছিল। আৰু এয়া দুপৰীয়াৰ মোৰ প্লেটাৰখন। আমি তেনেকেই তাত বহিবৰ বাবে চকী পাৰি দিয়ে আৰু আমি সেই চকীত বহিয়েই খাদ্যসমূহ গ্ৰহণ কৰোঁ। এয়া বাইদেউসকলে লৈ আছে। এয়াই হৈছে এনেকৈ ধুনীয়াকৈ লাইন পাতি চকীসমূহ পাৰি দিয়ে আৰু তাতে বহি সকলোৱে খাব পাৰে। তাৰপিছত ধুনীয়াকৈ প্লেটসমূহ ৰাখিবৰ বাবে জেগা আছে। তাৰপাছত আমাৰ থাৰ্ড ক্লাছটো হৈ যোৱাৰ পিছত আমাক আকৌ এটা টি ব্ৰেক দিয়া হয় আৰু এইবাৰ টি ব্ৰেকৰ সময়ত আমাৰ আছিলে লাল চাহ আৰু এখন নাৰিকলৰ পিঠা। এয়া সকলোৱে গ্ৰহণ কৰিলোঁ। ফ্ৰেণ্ডছ, আপোনালোকে যিহেতু গম পাইছে মই বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটি হোষ্টেলত আছোঁ। মই 6 দিনীয়া শিক্ষক প্ৰশিক্ষণৰ বাবে আহিছোঁ ইয়ালৈ। আৰু আজিৰ এই ভিডিঅ'টোত দিনটোতনো কি কি খালোঁ এই সকলোবিলাক আপোনালোকক দেখাইছোঁ। আৰু এতিয়া হৈছে 8:30 বাজিছে। আমাৰ এতিয়া ডিনাৰ কৰিবলৈ সময় হৈছে। আচলতে আমাৰ গোটেই লেডিজখিনি দুটা হোষ্টেলত ৰাখিছে, এটা প্ৰাগজ্যোতিকা হোষ্টেল আৰু বৰদৈচিলা হোষ্টেলত। গতিকে সকলো আমাৰ খোৱা বোৱা ব্যৱস্থা বৰদৈচিলা হোষ্টেলতে কৰা হৈছে। আমি প্ৰাগজ্যোতিকাখিনিও গৈ তাতেই খাওঁ। এতিয়া 8:30 বাজিছে। গৈ পেলাই আমি এতিয়া নিশাৰ আহাৰ গ্ৰহণ কৰিম। আৰু এই নিশাৰ আহাৰতনো আজি কি কি থাকে, আচলতে সদায় বেলেগ বেলেগেই আইটেম বনোৱা হয়, কিন্তু আজি মই যিহেতু ভিডিঅ'টো কৰিছোঁ গতিকে আজিনো আমাক কি কি খাবলৈ দিয়ে এই সকলোবিলাকে ভিডিঅ'টোত আপোনালোকক দেখাম। এয়া মই ডিনাৰ লৈ আছোঁ। ডিনাৰত মই প্ৰথমতে ল'লোঁ নেমু, তাৰপিছত অলপমান আচাৰ, তাৰপিছতে ৰুটি দুখন ল'লোঁ। ভাতো আছিলে, যিহেতু মই ৰাতি ভাত নাখাওঁ গতিকে ৰুটিকে ল'লোঁ। তাৰপিছত মোক অলপ দিয়া হৈছিলে মিক্স ভেজ আৰু চিকেনৰ আইটেম এটা। আৰু যিসকলে চিকেন নাখায় তেওঁলোকৰ বাবে ভেজিটেৰিয়ান এটা ডিছ বনোৱা হৈছিলে। এয়া চাওকচোন আজি মোৰ ডিনাৰৰ প্লেটাৰ। আপোনালোকৰ যাৰ যি মন যায় তাকে খাব পাৰে। আৰু এয়াই হৈছে আজি আমি প্ৰশিক্ষণৰ দ্বিতীয় দিনা কি কি খালোঁ এই সকলোসমূহ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ফ্ৰেণ্ডছ, আমি এতিয়া ডিনাৰ কৰি আহিলোঁ। ইয়াত আমাক থকা খোৱা সকলো ব্যৱস্থা সুন্দৰ দিছে। এতিয়া ৰাতিও ভাত খুৱাই ভাত খাব পাৰে আৰু ৰুটি খুৱাই ৰুটি খাব পাৰে। তদুপৰি ভেজিটেৰিয়ানসকলৰ কাৰণে আইটেম ৰাখে আৰু নন ভেজৰ কাৰণে চিকেন দিয়া হৈছিলে আজি। তেনেকৈ আজি এতিয়া আমি দিনটোত কি কি খালোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।